জলেশ্বৰৰ চাটাইমাৰীত দিনৰ ভাগতে চুৰ আটক কৰাক লৈ অঞ্চলজুৰি চাঞ্চল্য। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চাটাইমাৰীৰ অধ্যাপক জাহানুদ্দিনৰ বাসগৃহত দিন দুপৰতে চোৰৰ সন্তান। চোৰৰ এটা দলে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰি কাণ্ড সংঘটিত কৰিবলৈ লোৱাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু এজন চোৰক আটক কৰিবলৈ সক্ষম হয়। ৰাইজে চোৰজনক আটক কৰাৰ সময়ত হাতত থকা অস্ত্ৰৰে এজন ব্যক্তিক আক্ৰমণ কৰি জখম কৰে, যাৰ বাবে ৰাইজে উত্তেজিত হৈ চোৰজনক উত্তম মাধ্যম দি ধমেৰঘাট আৰক্ষীক গতাই দিয়ে। হাই ছেকেণ্ডাৰী প্ৰিন্সিপাল জাহানুদ্দিন আহমেদৰ তেখেতে আজি ৰাতিপুৱা তেওঁৰ ল'ৰাৰ মানে পৰীক্ষা আছে ২৭ তাৰিখ। তেওঁ মানে গোটেইকেইটা ঘৰৰ ফেমিলি লৈ তেওঁ গুৱাহাটী গৈছে। ঠিক এবাৰ তেওঁ 10:30 বজাত মই স্কুলত কাম কৰি থকা সময়তে তেওঁ CC কেমেৰা আছে, তেওঁ মোবাইলত সেইটো মানে গম পায় আৰু তেওঁ মোক মানে ক'লে যে আমাৰ ঘৰত কোনোবা মানুহ সোমাইছে নেকি, তই ক'ত আছে? মোক মই স্কুলত কাম কৰি আছোঁ, হয় নাই? কাম কৰি থকাৰ পিছত মই মানে মোৰ আৰু দুটা ষ্টাফ লৈ আহিলোঁ। আহি গেটখন চাবিখন মানে খুলিলোঁ। গেটখন খোলাৰ পিছত ইফালে চালোঁ, বহুত মানুহ তেতিয়া আহিছিল, হয় নাই? কাৰণ এইখন ঘৰ একেৰাহে মানে ইয়াৰ আগতে 2-3বাৰ হৈ গৈছে, দিনতো হৈ গৈছে। একেবাৰে লুটৰাচ মানে সৰ্বহাৰা এনেকুৱা ধৰণৰ অৱস্থা কৰি থৈ গৈছিল। তেতিয়া আমি পুলিচক ইনভেষ্টিগেশ্যন মানে কেছটা দি আছিল, কিন্তু পুলিচে কি ইনভেষ্টিগেশ্যন কি পালে নাপালে এইটো মই ক'ব নোৱাৰিম, দাদাই জানিব বাকীখিনি। তথাপি মই জনামতে তেনেকুৱা ধৰণৰ কালপিত উলিয়াব পৰা নাই। এইবাৰ আমি প্ৰথম টাইম 10:30 মানত আহিলোঁ। আহি তেনেকুৱা ধৰণৰ 1 ঘণ্টামান কাম চাম কৰিলোঁ। কাম চাম দেখি পিছত আকৌ স্কুল লৈ গ'লোঁ, মোৰ স্কুল আছে যিহেতু, ইফালে পৰীক্ষা চলি আছে। চলি থকাৰ পিছত আকৌ তেনেকুৱা ধৰণৰ কেইটামান বস্তু হ'ব, এইখিনি প্ৰায় টাইম হ'ব নেকি। মানে মোৰ ঘৰৰ মানে যিজন আছে আৰু কি মোৰ ৱাইফে, মোৰ ঘৰৰ ওচৰতে নহয়, তো ৱাইফে মানে মোক ফোন কৰি আছে যে মানুহ এটা সোমাইছে আৰু গাছেদি নামি সোমাল। গাছেদি তাৰমানে শুনা নাযায়, টাৱাৰ অলপ ডিষ্টাৰ্ব, যে গাছেদি নামি সোমাই আছে। আৰে কি হ'ল? এতিয়া এইমাত্ৰ আহিলোঁ, ক'লে হয় এজন মানুহ সোমাইছে, আপুনি আহক, পানীত সোমাইছে। লগে লগে ষ্টাফ আহিল, ৰাইজো আহিল। ইফালে মোৰ সেইটা ঘৰৰ পৰা দাদাহঁতে ভাতি যাওঁতে আহিল। আহি তাৰপৰা চালোঁ, তাৰপিছত বৰ্তমান যিটো কালপিত আপোনালোকে দেখিলে, সেই কালপিতে এনেকুৱা ঠাইত লুকাই আছিল, মানে লুকাইছিল। তাক মানে লৈ আহিলোঁ, ওলাই লৈ আহিলোঁ। লৈ অহাৰ পিছত সি মানে আৰু মানে তেনেকুৱা ধৰণৰ আৰু চোৰৰ ভংগীমাটো আপোনালোকে জানেই, হয় নাই? তেওঁ নিজক বচাৰ কাৰণে তেনেকুৱা ধৰণৰ মানে ফিজিকেলি এটা মানে তেনেকুৱা ধৰণৰ এটা কিহত হৈ থাকে। বাকী মানুহবিলাকক আমি কি বোলে ইয়াক আগত মানে ষ্টেটমেণ্ট আমি ল'ব লাগে। তাৰপিছত ষ্টেটমেণ্ট নলয় আমি ষ্টেটমেণ্টখন লৈ আছোঁ। লৈ থকা অৱস্থাত দুজন মানুহৰ নাম কৈছে যে তেওঁ দুজন আছে। কেনেকুৱা ধৰণৰ আছে? আৰু এজন আছে। ক'ত আছে? মই নাজানো। কিহে দি আহিছে? বাইকে দি আহিছোঁ। ক'ত বাইক আছে? চাটাইমাৰী বজাৰত আছে। হা? সেই তেওঁলোকৰ যিখিনি অৱস্থা দেখিল, তেওঁলোকৰ নিয়ম অনুযায়ী তেওঁলোকে ক'লে আমি এইটো থানাত লৈ যাব লাগিব। IC তাৰ মোৰ পৰা ফোন কৰিল, ঠিক আছে আপুনি লৈ যাওক, কিন্তু কালপিতখন উলিয়াব লাগিব। এতিয়া দুটা কালপিতৰ পিছত এটা বোলো আৰু এটা পোৱা নাই। এতিয়া এইটো কি কৰে পুলিচে চাওঁ তদন্ত কৰি। হা? ৰাইজে আটক কৰিল। ৰাইজে আটক কৰাৰ পিছত এতিয়া পুলিচে লৈ গ'ল। এতিয়া বাকীখিনি ইনভেষ্টিগেশ্যন পুলিচৰ জৰিয়তে কি কৰে। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এইখিনি জনাম, মোৰ এই দাদাৰ ঘৰখন মানে কেইবাবাৰো ডকাইতি হৈছে। ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ হ'ব লাগে, কালপিত উলিয়াব লাগে। কালপিত নহ'লেকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মোৰ আহ্বান, অসমৰ গোটেই মিডিয়াকে আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ এখন ফেমিলিক নিঃসহায় পাই, হয় নহয়, পৰিয়াল নথকা সুযোগ লৈ, হয় নহয়, প্ৰশাসনে কি কৰি আছে মই নাজানো। প্ৰশাসনৰ জৰিয়তে উচিত তদন্ত হ'ব লাগে আৰু গোটেই মিডিয়া সজাগ হ'ব লাগে। এনেকুৱা ধৰণৰ যাতে দ্বিতীয়বাৰ কোনো ফেমিলি যাতে এনেকুৱা ধৰণৰ কালপিত সোমাব নোৱাৰে, এইখিনি মোৰ মিডিয়াৰ প্ৰতি আহ্বান।